অসমৰ মুখ্যমন্ত্ৰীয়ে সম্প্ৰতি মেঘালয়ক কিছু মাটি এৰি দিছে। অসমৰ যিখিনি মাটি মেঘালয়ে ইতিমধ্যে অবৈধভাৱে বেদখল কৰিছিল, সেই মাটিখিনি শান্তি ৰক্ষাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী মহোদয়ে মেঘালয়ক এৰি দিছে। আমি এই বিষয়টোত আপত্তি নকৰোঁ যে শান্তি আমিও বিচাৰোঁ, কিন্তু এটা কথা চিন্তা কৰিব লাগিব যে এনেকেই যদি চুবুৰীয়া ৰাজ্যই অসমৰ যিমান ভূমি বেদখল কৰিছে, যদি শান্তি ৰক্ষাৰ স্বাৰ্থত আমি বাৰে বাৰে এনেকেই চুবুৰীয়া ৰাজ্যক এই মাটিখিনি এৰি দিওঁ, তেনেহ'লে অসমৰ এটা দুৰ্বলতা প্ৰকাশ পাব আৰু চুবুৰীয়া মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ এই ৰাজ্যবিলাকে তেওঁলোকে বাৰে বাৰে পুনৰ অসমৰ মাটি বেদখল কৰিব আৰু তেওঁলোকে এইটো ভাবিব যে আমি অসমৰ মাটি বেদখল কৰিলে শেষত শান্তি ৰক্ষাৰ স্বাৰ্থত অসম চৰকাৰে মাটিখিনি এৰি দিব, গতিকে আমি যিমান পাৰোঁ আমি আগ্ৰাসন চলাই অসমৰ মাটিখিনি বেদখল কৰোঁ, আমাৰ সীমাটো তেতিয়া বৃদ্ধি হৈ গৈ থাকিব। গতিকে আমি ভাবোঁ যে এইবাৰ যিটো কৰিলে বাৰে বাৰে যাতে এনেকুৱা কৰা নহয় যে চুবুৰীয়া ৰাজ্যক তেওঁলোকে বেদখল কৰিব আৰু শান্তিৰ স্বাৰ্থত আমি মাটিখিনি এৰি দিম। বাৰে বাৰে এনে কৰিলে চুবুৰীয়া ৰাজ্যই সেইটো এটা সুবিধা গ্ৰহণ কৰিব। আৰু দ্বিতীয় এটা কথা হ'ল যে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ জনবহুল ৰাজ্য আমাৰ অসম। অসমত প্ৰায় 3.5 কোটি মানুহ আছে, কিন্তু অসমৰ মাটিকালিতকৈ বহুত বেছি মাটিকালি অৰুণাচল প্ৰদেশৰ আছে। এনেকৈ চুবুৰীয়া ৰাজ্য নাগালেণ্ড, মণিপুৰ, মিজোৰাম বা মেঘালয়, তেওঁলোকৰ জনসংখ্যা অতি কম, মাত্ৰ কেইলাখমানকৈ জনসংখ্যা আছে, কিন্তু তেওঁলোকৰ জনসংখ্যা অনুপাতে সেই ৰাজ্যবিলাকৰ মাটি বহুত বেছি। আৰু অসমত যিহেতু এটা জনবহুল ৰাজ্য আৰু ইয়াত ঘনবসতি আছে, গতিকে বাৰে বাৰে যদি আমাৰ সীমান্তৰ মাটিখিনি আমি এৰি দি থাকোঁ, এটা সময়ত আমাৰ অসমৰ কাৰণে ভূমিৰ সমস্যা হ'ব। এতিয়াই এনেকুৱা এটা অৱস্থা হ'ল যে এইখন অসমৰ প্ৰায় 3,500 গাঁও ব্ৰহ্মপুত্ৰ নদীৰ বুকুত বিলীন হৈ গ'ল। অন্যান্য উপনদীবিলাকেও বহু মাটি লৈ গ'ল। এতিয়া অসমত ভূমিৰ সাংঘাতিক সমস্যা চলি আছে। আমি দেখিছোঁ বহুত চৰকাৰী অনুষ্ঠান কাৰ্যালয় পাতিবলৈ বা স্কুল কলেজ নতুনকৈ কিবা অনুষ্ঠান প্ৰতিষ্ঠান পাতিবলৈ মাটিৰ বহুত অভাৱ আমি দেখা পাই আছোঁ। আৰু ইয়াত কৃষি ভূমি কমি গৈ আছে। ঠিক সেইদৰে যদি বাৰে বাৰে এনেকৈ চুবুৰীয়া ৰাজ্যক আমি মাটিবিলাক এৰি দিওঁ, এবাৰ অসমত সাংঘাতিক ভূমি সংকট হ'ব। কাৰণ চুবুৰীয়া ৰাজ্যবিলাকৰ আচলতে ইমান ভূমিৰ প্ৰয়োজন নাই যিমান আমাৰ অসমৰ আছে, কাৰণ সেই ৰাজ্যবিলাকত জনসংখ্যা বহুত কম। এই কথাবিলাক যাতে মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰে বিবেচনা কৰে। আৰু এটা কথা আমি মুখ্যমন্ত্ৰী মহোদয়ক ক'ব বিচাৰিছোঁ যে যেনেকেই মেঘালয়ৰ ৰাইজৰ প্ৰতি মুখ্যমন্ত্ৰী এটা দৰদ দেখুৱালে যে মেঘালয়ক তেওঁলোকে বেদখল কৰা মাটিখিনি এৰি দিলে, বা অন্যান্য আমি দেখিছোঁ মিজোৰামেও বহু মাটি বেদখল কৰি ৰাখিছে, নাগালেণ্ডেও ৰাখিছে, মণিপুৰ, অৰুণাচলেও অসমৰ বহু মাটি বেদখল কৰি ৰাখিছে, সেইখিনি পুনৰুদ্ধাৰ আমি কৰিব পৰা নাই। যেনেকৈ বহিৰাজ্যৰ নাগৰিকসকলক যেনেকৈ মুখ্যমন্ত্ৰীয়ে মৰম কৰিছে, ঠিক সেইদৰে তেখেতে যাতে আমাৰ অসমৰ যিসকলে চৰ চাপৰিত বা যিসকল ভূমিহীন গৰাখহনীয়া আক্ৰান্ত লোকে বিভিন্ন স্থানত অনাই বনাই ঘূৰি আছে, চৰ চাপৰি তেওঁলোকে আশ্ৰয় লৈ আছে, তেওঁলোকক উচ্ছেদ কৰি অঘৰী কৰি তেওঁলোকক মৃত্যুমুখলৈ ঠেলি দিয়াৰ নিচিনা কাম যাতে মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ নকৰে। কাৰণ বহিৰাজ্যৰ মেঘালয়ৰ বা অন্য ৰাজ্যৰ জনসাধাৰণৰ প্ৰতি তেখেতে যিটো মৰম দয়া দেখুৱালে, নিজৰ ৰাজ্যৰ সেই অধিবাসীসকলক সেই মৰমকণ দেখুৱাওক। কাৰণ তেওঁলোকো এই ভাৰতৰ নাগৰিক, তেওঁলোক নিজৰ পিতৃ ককা দেউতা আজো ককাৰ যুগৰ পৰাই অসমতে বসবাস কৰি আছে, অসমৰ নাগৰিক। তেওঁলোকে অসমৰ কাৰণে কাম কৰি আছে, ইয়াত খেতি বাতি কৰি আছে। অসমৰ মানুহ অসমৰ ভূমিত ক'ৰবাত তেওঁলোক ভূমিহীন হিচাপে, ক'ৰবাত অসমৰেই ভূমিত তেওঁলোক বহি আছে। গতিকে সেই উদাৰতা যিটো মেঘালয়ৰ প্ৰতি মুখ্যমন্ত্ৰী দেখুৱালে বা অন্য ৰাজ্যৰ প্ৰতি দেখুৱাই আছে, আমাৰ অসমৰ সেই মানুহসকল যিসকল অসমৰ ভূমিত বহি আছে ভূমিহীন, তেওঁলোককো যাতে মাটিৰ পট্টা দিয়ে, তেওঁলোকৰ প্ৰতি যাতে নিষ্ঠুৰ বা নিৰ্দয়তা প্ৰদৰ্শন নকৰে, মুখ্যমন্ত্ৰী মহোদয়ক আমি সেইটো অনুৰোধ জনাম। আৰু আমি জানো মুখ্যমন্ত্ৰী মহোদয়েও তেখেতেও এটা প্ৰেচাৰত থাকে। নাগপুৰৰ পৰা পৰিচালিত এটা সংগঠনে সদায় মুখ্যমন্ত্ৰী মহোদয়ক চাপ দিয়ে কেনেকৈ ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক ভূমিহীন কৰিব পৰা যাব।
কেনেকৈ তেওঁলোকক চাকৰি বাকৰিৰ পৰা বঞ্চিত কৰিব পৰা যাব, কেনেকৈ এই লোকসকলক বিভিন্ন ধৰণে নিৰ্যাতন চলাব পৰা যাব, এই নিৰ্যাতনবিলাক চলালে নাগপুৰ সন্তুষ্ট হয়। মুখ্যমন্ত্ৰী মহোদয়েও কেতিয়াবা তেওঁলোকৰ চুটিলিপিত মানে এই এনেধৰণৰ কথা বতৰা বা কাম কাজ কৰে। কিন্তু আমি ভাবো যে মুখ্যমন্ত্ৰী মহোদয়ে যিটো উদাৰতা মেঘালয়ৰ প্ৰতি দেখুৱালে বা চুবুৰীয়া ৰাজ্যৰ প্ৰতি দেখুৱালে, অসমৰ বাসিন্দা অসমৰ সেইসকল নাগৰিকসকলৰ প্ৰতিও সেই মৰম চেনেহটো তেখেতে দেখুৱাব বুলি আমি আশাবাদী আৰু আমি তেখেতক সেইটো অনুৰোধ জনালো। ধন্যবাদ।